इएम मुनमुन ब्रह्मनि मोनसे बाखनायथाव खामानि। पर्बतजरानि महामाया काटालबारियाव कम्बल रानदों इएम मुनमुन ब्रह्मआ। गोजां बोथोरनि गोजांनायनिफ्राय एसेबाबो रैखा मोननाय बादियै दिनै क'क्राझार जिल्लानि पर्बतजरा महामाया काटालबारियाव 700निबो बांसिन गोरिब सुबुंफोरनो कम्बल राननानै हेफाजाब होदों बिटिसिनि नोगोर जौगाखां बिफाननि इएम मुनमुन ब्रह्मआ। महामाया भिसिडिसिनि सिङाव थानाय रायजो राजाफोरा हाग्रामा महिलारि दैदेननाय बिपिएफ दोलोखौ बोथोर नायनानै हेफाजाब होनायखौ बाख्नायसोदों। दिनैनि कम्बल राननाय हाबाफारियाव बाहागो लानानै गावनि आखाइजों राननानै होयो इएम मुनमुन ब्रह्मआ। लोगोसेयैनो हाबाफारियाव बाहागो लानानै हेफाजाब होयो महामाया भिसिडिसिनि चेयारमेन हाफिज उद्दिन शेख, जालाबिला भिसिडिसिनि बारग' चेयारमेन आबुल हुसैन शेख आरो ओनसोलनि मानिजाथाव समाज दैदेनगिरिफोरजों लोगोसे बिपिएफ दोलोनि बिबानगिरिफोरा। कम्बल राननानै गावनि सुबुं सिबिनाय आरो अननायखौ रायजो राजाफोरनि गेजेराव दिन्थिदों मुनमुन ब्रह्मआ। रायजो राजाफोरनो खोथा होनायफोरखौ मावफुंजोबलांगोन होननानैबो फोरमायदों इएम मुनमुन ब्रह्मआ। আজি ইয়াতে पर्बतजरार मैं महामाया एरियात আহিছোঁ, বগৰীবাৰী महामाया एरियात ৰাইজক লগ ধৰিবৰ কাৰণে। আজি সানডেও আছিলে, গতিকে মই ৰাইজক লগ ধৰিবলৈ আহিছোঁ আৰু সকলো ৰাইজক ইয়াতে দেখা পাই লগ পাই এই নৱবৰ্ষৰ এই সময়ছোৱাত লগ পাই খুবেই আনন্দিত অনুভৱ কৰিছোঁ। আৰু এতিয়া মাঘ বিহু চলি আছে। মাঘ বিহুৰ এই সময়খনত মই লগ পাই এখেতসকলক লগ পাই খুব আনন্দিত অনুভৱ কৰিছোঁ আৰু মই মত বিনিময় কৰিছোঁ আমাৰ বিটিচি চৰকাৰে এই 3 মাহৰ ভিতৰত আমি ৰাইজৰ কাৰণে যি প্ৰতিশ্ৰুতিবিলাক দিছিলোঁ, যেনবা অৰুণোদয়ৰ পৰা আৰম্ভ কৰি এই অৰুণোদয়টোও যোৱা 5 বছৰত UPPL প্ৰমোদ বড়োৰ নেতৃত্বত যি ইলিগেল এটা চৰকাৰ চলি গ'ল, ইলিগেল এইটোৰ কাৰণে মই সদায় কৈ থাকোঁ, কাৰণ অগণতান্ত্ৰিকভাৱে এখেতসকলে চৰকাৰ বনাইছিলে। জৰ জবৰদস্তিত হৰ্চ ট্ৰেডিং কৰি পেলাই, কাৰোবাক চুৰি কৰি পেলাই, কাৰোবাক ভয় ভীতি দেখুৱাই পেলাই এখেতসকলে চৰকাৰ চলাইছিলে। আৰু এই 5 বছৰত, এই যোৱা 5 বছৰত এখেতসকলে ৰাইজক চৰকাৰী পুঁজিৰ পৰা দিবলগীয়া যিটো আঁচনিসমূহ আছিলে, অৰুণোদয় আঁচনি আৰু অইন আঁচনি, ছেল্ফ হেল্প গ্ৰুপৰ পৰা আৰম্ভ কৰি যুৱক যুৱতীসকলক আত্মনিৰ্ভৰ কৰিবৰ কাৰণে যিবিলাক আঁচনি, PMAYৰ ঘৰৰ আঁচনি, এই সকলোবিলাক বঞ্চিত কৰি থৈছিলে 5 বছৰত। এইবাৰ আমি চৰকাৰ অহাৰ লগে লগে আমি এই কেইমাহৰ ভিতৰতে আমি পুনৰাই বিটিচিক শক্তিশালী এখন বিটিচি কৰি পেলাই এখন মৰ্যাদা সম্পন্ন, এখন গণতান্ত্ৰিকভাৱে আমি যি আমাৰ ৰাইজে বিটিচিবাসী ৰাইজে পাবলগীয়া আমাৰ সুবিধাসমূহ আমি ৰাইজক আনি দিবৰ কাৰণে সক্ষম হৈছোঁ। এই কথাবিলাক আমি ডিছকাশ্যন কৰিছোঁ আৰু ৰাইজে খুব আনন্দিত। হাগ্ৰামা মহিলাৰীৰ ওপৰত ৰাইজৰ পূৰ্ণ আস্থা আৰু বিশ্বাস আছে আৰু অহা দিনবিলাকত ৰাইজে পুনৰাই হাগ্ৰামা মহিলাৰীক বিটিচিৰ দায়িত্বভাৰ দি পেলাই ৰাইজৰ কাম কৰিবৰ কাৰণে আগবঢ়াই দিব বুলি আশা ৰাখিছোঁ। এইবেলি 26ৰ ইলেকশ্যনত আপোনালোকে কেইটা চিট খেলিব? বিটিচিত আমাৰ 15টা সমষ্টি আছে। 15টা সমষ্টিত ৰাইজেই বিচাৰিছে যে BPFৰ MLA হ'ব লাগে আৰু BPFৰ হাততেই এখেতসকলৰ ৰাইজৰ কাৰণে কৰিবলগীয়া দায়িত্বসমূহ BPFকেই দিব বুলি এখেতসকলে ৰাইজে এইবাৰ BPFকে বিচাৰিছে আৰু BPF জয় হ'ব।
আজি কাৰ্যসূচী মই ৰাইজক এই বতৰত ঠাণ্ডাৰ বতৰ হয় ঠাণ্ডাৰ বতৰত মই কম্বল বিতৰণ কৰিবৰ কাৰণেও সুযোগ পাইছোঁ আৰু ৰাইজৰ লগত মত বিনিময় কৰি মই ঠাণ্ডাৰ কাপোৰ ব্লেংকেট মই বিতৰণ কৰিছোঁ পৰ্বতজৰাৰ 10টা VCDC আছে তথা 10টা এৰিয়া আছে আমাৰ 3টা ব্লকৰ অন্তৰ্গত এই 10টা VCDCৰ সমূহ ৰাইজেই পাব বাগৰুম্বা বড়ো জাতি জনজাতিৰ তথা BTCৰ এটা জাতীয় এটা নৃত্য হয় BTCৰ কলা সংস্কৃতিৰ অন্যতম এটা নৃত্য শিল্পী নৃত্য কলা হয় গতিকে এইটো আমি BTC বাসী ৰাইজ হিচাপে BTCৰ এজন প্ৰতিনিধি ৰাইজৰ প্ৰতিনিধি হিচাপে মই খুবেই আনন্দিত অনুভৱ কৰিছোঁ গৌৰৱ অনুভৱ কৰিছোঁ দেশ হিচাপত গোটেই দেশজুৰি ইয়াৰ যি এটা মৰ্যাদা যোৱাকালি পাবলৈ সক্ষম হ'লোঁ খুব গৌৰৱান্বিত এটা অনুভৱ খুব এটা আনন্দিত অনুভৱ আৰু BTC বাসী হিচাপে মই খুবেই গৌৰৱান্বিত